নমস্কাৰ, মই মন্দিৰাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি মহা অষ্টমী আৰু আজি আমি ওলাইছোঁ পূজাঘৰলৈ। আহকচোন আমি পূজাঘৰলৈ যাওঁ আৰু আপোনালোককো লগতে লৈ যাওঁ আৰু দেখুৱাই থাকিম আমি পূজাঘৰত কি কৰোঁ, কি নাই। তেন্তে ব'লক, দেৰি হৈছে। আজি আমি শৰাইও দিছোঁ তাত, গতিকে শৰাই দিয়ালৈকেতো আমি তাত ৰ'বই লাগিব। গতিকে আজি অকণমান আচলতে দেৰিকৈ ওলাইছোঁ, কাৰণ বহুত দেৰিলৈকে পূজা থাকিব, সেইকাৰণে ব'লক তেতিয়াহ'লে আমাৰ লগত গৈ থাকোঁ। এয়া মই চাকি লৈছোঁ আৰু চাকি লৈ মই প্ৰথমতে গৈ চাকিখিনি জ্বলাই লওঁ। তাৰপিছত আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। চাকি জ্বলাই উঠি মই গোসানী সেৱা কৰিলোঁ আৰু এতিয়া মই সকলোকে মাত এষাৰ লগাই অকণমান বহিছোঁ আৰু আমাৰ নামতীসকলে নাম গাই আছে, পূজাও চলি আছে। আমাৰ এইভাগ পূজাৰ এয়াই বিশেষত্ব যে পূজা আৰম্ভ হোৱাৰ পৰা শেষলৈকে একে লেঠাৰিয়ে নাম গাই থাকে আৰু সন্ধিয়া কণ কণ কুমাৰীসকলে আৰতি কৰে। তাৰো অকণমান দৃশ্য মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আজি সন্ধিয়া অষ্টমীৰ সন্ধিয়া আমি আহিছোঁ লিচুবাৰী সাৰ্বজনীন পূজা মন্দিৰলৈ। এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে। আহি আছোঁ, ৰ'ব এতিয়া আপোনালোকক দেখুৱাই আছোঁ মণ্ডপটো। এয়া চাওক, এয়া চাওক এয়া লিচুবাৰী সাৰ্বজনীন পূজা মন্দিৰ।
এইডাল আহা আহা তাৰ ওচৰলৈ যাওঁ ঐ চা ওচৰৰ পৰা দেখাই দিছোঁ যে পুজোর লোক ইমান মানুহৰ সমাগমত আচলতে ভিডিঅ' কৰি থাকিবলৈ অকণমান অসুবিধা হয় সেইকাৰণে ফটো কেইখনমানকে ভিডিঅ'টোত লগাই দিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব তেতিয়াহ'লে আজিলৈ আহোঁ শুভৰাত্ৰি